Good morning, all of my students. Corona ভাইৰাছৰ ফলত সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো 21 দিনৰ যিটো লকডাউন দিয়া হৈছে সেই লকডাউনৰ সময় সাপেক্ষে আমাৰ অসমৰ যিবোৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আছে সেই ছাত্ৰ-ছাত্ৰীসকলক নিয়মীয়া পাঠদান কৰাটো অসম্ভৱ হৈ গৈছে আৰু এই নিয়মীয়া পাঠদানৰ পৰা বিৰত থকাৰ ফলত সকলো ছাত্ৰ-ছাত্ৰীৰ যথেষ্ট অনিষ্ট বা ক্ষতি সাধন হ'ব বুলি আমাৰ শিক্ষাজ্যোতি একাডেমীৰ ফালৰ পৰা সকলো ছাত্ৰ-ছাত্ৰীলৈ অনলাইন যোগে পাঠদান প্ৰদান কৰা হ'ব আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই পাঠদান গ্ৰহণ কৰিব সকলো ছাত্ৰ-ছাত্ৰী এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ কোৱা হ'ল। মই নৱম আৰু দশম শ্ৰেণীৰ ছ'চিয়েল সায়েন্স আৰু ইংলিছ ছাবজেক্টটো শিকাম আৰু বাকী শিক্ষক আছে সেই শিক্ষকসকলে গণিত আৰু বিজ্ঞান ছাবজেক্টৰ পাঠদান কৰিব। গতিকে মই আজি দশম শ্ৰেণীৰ পাঠদান হিচাপে ভাৰতীয় ৰাজনীতিৰ বিজ্ঞানৰ যিটো খণ্ড আছে এই খণ্ডৰ ভাৰতীয় গণতন্ত্ৰ যিটো আছে সেই গণতন্ত্ৰৰ বিষয়ে আলোচনা কৰিম। ভাৰতীয় গণতন্ত্ৰ এতিয়া ভাৰতৰ গণতন্ত্ৰ জনাৰ আগতে আমি জানিব লাগিব গণতন্ত্ৰ কি, গণতন্ত্ৰনো কি আৰু গণতন্ত্ৰৰ ইংৰাজী প্ৰতিশব্দ হৈছে ডেমক্ৰেসি। ডেমক্ৰেসি শব্দটো গ্ৰীক শব্দ ডেমক্ৰেছিয়াৰ পৰা আহিছে। ডেমক্ৰেসি শব্দটো গ্ৰীক শব্দ ডেমক্ৰেছিয়াৰ পৰা আহিছে আৰু এই ডেমক্ৰেছিয়াৰ শব্দৰ অৰ্থ হ'ল জনসাধাৰণৰ শাসন। ঠিক সেইদৰে গণতন্ত্ৰৰ প্ৰতীক শব্দ ডেমক্ৰেসি আৰু ডেমক্ৰেসি অসমীয়া এইটো অৰ্থটো হ'ল গণতন্ত্ৰ। গণ মানে জনসাধাৰণ, আৰু তন্ত্ৰ মানে শাসন। গতিকে গণতন্ত্ৰ বুলিলে আমি বুজি পাওঁ যে জনসাধাৰণৰ শাসন। এতিয়া গণতন্ত্ৰ কি যদি পৰীক্ষাত আহে গণতন্ত্ৰ কি, এনসাৰটো হ'ব গণতন্ত্ৰ হ'ল কোনো ৰাষ্ট্ৰৰ এনে এক শাসন ব্যৱস্থা য'ত প্ৰত্যেক নাগৰিকৰ নীতি নিৰ্ধাৰণ বা চৰকাৰী প্ৰতিনিধিসকলে নিৰ্বাচনৰ ক্ষেত্ৰত সমান অধিকাৰ লাভ কৰে। অৰ্থাৎ গণতন্ত্ৰ মানে হ'ল জনসাধাৰণে নিজে নিজৰ চৰকাৰখন নিৰ্বাচন কৰে আৰু ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি ক'ব পাৰি। আৰু এই গণতন্ত্ৰ ৰাষ্ট্ৰ এখনত কি প্ৰতিটো জনসাধাৰণে নিজে নিজৰ চৰকাৰ বাছনি কৰিব পাৰে বা জনসাধাৰণে যিটো চৰকাৰ বাছনি কৰে আৰু সেই চৰকাৰে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সেই দেশখন শাসন কৰে। গতিকে গণতন্ত্ৰ ক'বলৈ গ'লে গণতন্ত্ৰ হ'ল জনসাধাৰণৰ পৰোক্ষ শাসন বুলি ক'ব পাৰোঁ। পৰোক্ষ মানে প্ৰত্যক্ষভাৱে জনসাধাৰণে চৰকাৰ এখন নিৰ্বাচন কৰি দিয়ে আৰু চৰকাৰ নিৰ্বাচন কৰি দিয়াৰ ফলত সেই চৰকাৰে দেশখন আগবঢ়াই নিয়ে বা দেশখন চলায়। এতিয়া গণতন্ত্ৰৰ সংজ্ঞা আব্ৰাহাম লিংকনে দিছিল। গণতন্ত্ৰ হ'ল ৰাইজৰ হকে গঠিত ৰাইজৰ চৰকাৰ। যদি পৰীক্ষাত আহে গণতন্ত্ৰ কি লিখিলে হ'ল মেইন এনসাৰটো হ'ব গণতন্ত্ৰ হ'ল কোনো ৰাষ্ট্ৰৰ এনে এটা শাসন ব্যৱস্থা য'ত প্ৰত্যেক নাগৰিকৰ নীতি নিৰ্ধাৰণ বা চৰকাৰী প্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত সমান অধিকাৰ থাকে। আৰু যদি গণতন্ত্ৰ কোনটো ভাষাৰ পৰা আহিছে, গণতন্ত্ৰ আহিছে গ্ৰীক শব্দৰ পৰা আৰু গ্ৰীক কোনটো শব্দৰ পৰা আহিছে সেইটো হ'ল ডেমক্ৰেছিয়া আৰু ডেমক্ৰেছিয়া শব্দৰ অৰ্থ হ'ল জনসাধাৰণৰ শাসন। আৰু যদি গণতন্ত্ৰৰ সংজ্ঞা আহে তেনেহ'লে এটা সংজ্ঞা জানি থ'লেই হ'ল, কিন্তু ক্লাছ দশম শ্ৰেণীত এনেকুৱা নাহে, যদিও আহে তথাপি জানি থোৱাটো ভাল। সংজ্ঞাটো এটা লিখিলে হ'ল আব্ৰাহাম লিংকনে কৈছে গণতন্ত্ৰ হ'ল ৰাইজৰ দ্বাৰা
ৰাইজৰ হকে গঠিত ৰাইজৰ এখন চৰকাৰ, এইটো আব্ৰাহাম লিংকনে কৈছে। এতিয়া দশম শ্ৰেণীৰ পাঠদানৰ ভিতৰত গণতন্ত্ৰৰ ভিতৰত দিছে সংবিধানৰ আদৰ্শ। মূল আলোচ্য বিষয় তাৰে ভিতৰত দিছে সংবিধানৰ আদৰ্শ। আৰু 2 নম্বৰত দিছে ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্য। ভাৰতীয় রাজনৈতিক ব্যবস্থার যুক্তরাষ্ট্রীয় বৈশিষ্ট্য। আর 3 নম্বরত দিছে ভারতবর্ষের সংসদীয় গণতন্ত্র। সংসদীয় গণতন্ত্র। এই তিনিটা মূল আলোচ্য বিষয়। ইয়াতে সংবিধানৰ আদৰ্শৰ বিষয়ে আমি প্ৰথমতে আলোচনা কৰিম। সংবিধানৰ আদৰ্শৰ বিষয়ে আলোচনা কৰাৰ আগতে সংবিধাননো কি, ভাৰতবৰ্ষৰ যেহেতু আমি ভাৰতবৰ্ষৰ চিটিজেন, ভাৰতবৰ্ষৰ নাগৰিক, গতিকে আমাৰ যিটো আলোচ্য বিষয় দিছে গোটেইখিনি ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ ওপৰত দিছে। গতিকে ভাৰতবৰ্ষৰ সংবিধানটো কি, ভাৰতবৰ্ষৰ গণতন্ত্ৰ কেনেকৈ হ'ল, ভাৰতবৰ্ষটো কিমান চনত স্বাধীন হ'ল, এই বিষয়ে আমি আগতে আলোচনা কৰিব লাগিব। এতিয়া সংবিধানৰ আদৰ্শ জনাৰ আগতে আমি এটা পাতনি মানে হ'ল আমাৰ গণতন্ত্ৰ আৰু সংবিধানৰ যিটো মূল বিষয়বস্তু, সেইখিনিৰ বিষয়ে প্ৰথমতে আগতে সংবিধান কি বা গণতন্ত্ৰ কি সেইখিনি আমি আলোচনা কৰিব লাগিব। পাতনিৰ ভিতৰত ভাৰতবৰ্ষ 1947 চনৰ 15 আগষ্ট তাৰিখত স্বাধীনতা লাভ কৰিছিল। ভাৰতবৰ্ষ 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰিছে, এইটো সকলোৱে জানে। আৰু এই স্বাধীনতা লাভ কৰাৰ লগে লগে ভাৰতবৰ্ষ এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিলে। আৰু এই বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত এই ৰাষ্ট্ৰখন কেনেকৈ চলিব বা কোনবোৰ নীতি নিয়মৰ মাধ্যমেৰে চলিব, সেই নীতি নিয়মৰ মাধ্যমেৰে চলাৰ বাবে এখন সংবিধানৰ প্ৰয়োজন। এই গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ সংবিধান আৰু গণতন্ত্ৰ দুয়োটাই আনটোৰ পৰিপূৰক মানে এটা আনটো অবিহনে চলিব নোৱাৰে, সেইটো হ'ব পৰিপূৰক। গতিকে এই সংবিধান আৰু গণতন্ত্ৰ এইটো এটা আনটোৰ পৰিপূৰক। এতিয়া সংবিধান নোহোৱাকৈ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখন কেতিয়াও হ'ব নোৱাৰে, বা গণতান্ত্ৰিক ৰাষ্ট্ৰ এখন হ'বলৈ হ'লে সংবিধানৰ অত্যাধিক প্ৰয়োজন। এতিয়া আমাৰ ভাৰতবৰ্ষখন 1947 চনত স্বাধীন হ'ল। এই স্বাধীন হোৱাৰ আগৰে পৰা ভাৰতবৰ্ষৰ সংবিধানৰ কাম কাজ আৰম্ভ হৈছিল। আৰু যেতিয়া 1945 চনত ইংলেণ্ডৰ গৃহভূমিত শ্ৰমিক দলৰ যেতিয়া জয়ী হৈছিল বা শ্ৰমিক দলে যেতিয়া ক্ষমতালৈ আহিছিল, সেই সময়ত এই শ্ৰমিক দলে ভাৰতবৰ্ষখনক স্বাধীনতা প্ৰদান কৰিব বুলি সিদ্ধান্ত লৈছিল। সেই হিচাপে 1946 চনৰ মাৰ্চ মাহত ভাৰতবৰ্ষলৈ তিনিজন ইংলেণ্ডৰ কেবিনেট মন্ত্ৰী ভাৰতবৰ্ষলৈ পঠায়। আৰু এই তিনিজন কেবিনেট মন্ত্ৰী যে ভাৰতবৰ্ষলৈ পঠায়, এইখিনি কোৱা হয় কেবিনেট মিছন। ভাৰতবৰ্ষত 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছন ভাৰতবৰ্ষলৈ পঠোৱা হয়। আৰু এই কেবিনেট মিছন ভাৰতবৰ্ষলৈ পঠিওৱা হয় ভাৰতবৰ্ষৰ সংবিধান প্ৰস্তুত কৰাৰ কাৰণে। আৰু সেই তিনিজন কেবিনেট মন্ত্ৰীবৰ্গই ভাৰতবৰ্ষলৈ
সংবিধান সভা আহ্বান কৰিছিল আৰু এইসকলৰ নেতৃত্বত 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ প্ৰথমখন সংবিধান সভা ভাৰতবৰ্ষৰ প্ৰথমখন সংবিধান সভা ভাৰতবৰ্ষৰ প্ৰথমখন সংবিধান সভা 1946 চনৰ ডিসেম্বৰ মাহত 1946 চনৰ ডিসেম্বৰ মাহত অৰ্থাৎ 9 ডিসেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ প্ৰথমখন সংবিধান সভাৰ আয়োজন কৰা হয় আৰু এই সংবিধান সভাৰ সভাপতিত্ব কৰিছিল ডক্টৰ সচ্চিদানন্দ সিনহা ডক্টৰ সচ্চিদানন্দ সিনহা এই সচ্চিদানন্দ সিনহাই সংবিধান সভাৰ প্ৰথম সভাপতি কৰিছিল সংবিধান সভাৰ যেটো প্ৰথম বৈঠক হৈছিল সেই প্ৰথম বৈঠক সভাপতিত্ব কৰিছিল ডক্টৰ সচ্চিদানন্দ সিনহা এই সংবিধান সভাৰ প্ৰথম বৈঠকৰ পিছত ভাৰতবৰ্ষৰ সংবিধান প্ৰস্তুত কৰাৰ কাৰণে এখন স্থায়ী কমিটি বা স্থায়ী সমিতি এখন প্ৰস্তুত কৰিছিল আৰু সেই স্থায়ী কমিটিৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ৰাজেন্দ্ৰ প্ৰসাদ আছিল সংবিধান সভাৰ স্থায়ী সভাপতি আৰু সংবিধান সভাৰ প্ৰথম বৈঠকত প্ৰথম সভাপতিত্ব কৰিছিল ডক্টৰ সচ্চিদানন্দ সিনহা আৰু ৰাজেন্দ্ৰ প্ৰসাদ আছিল স্থায়ী সভাপতি এই স্থায়ী সভাপতি এই ৰাজেন্দ্ৰ প্ৰসাদে ভাৰতীয় সংবিধান প্ৰস্তুত কৰাৰ কাৰণে মুঠ 11খন বৈঠক অনুষ্ঠিত কৰিছিল আৰু এই 11খন বৈঠকৰ পিছত এখন খচৰা প্ৰস্তুত কৰি দিছিল যাক আমি ইংৰাজীত ড্ৰাফটিং কমিটি বুলি কওঁ ড্ৰাফটিং কমিটি এই ড্ৰাফটিং কমিটিৰ মুঠ সদস্য আছিল 7 জন এই ৰাজেন্দ্ৰ প্ৰসাদে এই সংবিধান সভায় কি কৰিছিল এখন ড্ৰাফটিং কমিটি বা খচৰা কমিটি প্ৰস্তুত কৰি দিছিল আৰু এই খচৰা কমিটিৰ মুঠ সদস্য আছিল 7 জন মুঠ সদস্য আছিল 7 জন মুঠ সদস্য আছিল 7 জন 7 জন সদস্য আছিল খচৰা কমিটি খচৰা কমিটিৰ মুঠ সদস্য আছিল 7 জন এই 7 জনৰ খচৰা কমিটিৰ এজন আৰু এই খচৰা কমিটি প্ৰস্তুত কৰা হৈছিল 1947 চনৰ 29 আগষ্ট তাৰিখে 1947 চনৰ 29 আগষ্ট তাৰিখে 1947 চনত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত ইমান সময় আছিল ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগত সংবিধানৰ কামখিনি আৰম্ভ হৈছিল কিন্তু খচৰা কমিটি প্ৰস্তুত কৰিছিল 1947 চনৰ 29 আগষ্ট তাৰিখে আৰু এই 29 আগষ্ট তাৰিখে 7 জন সদস্যৰ সহায়ত এখন খচৰা কমিটি প্ৰস্তুত কৰিছিল আৰু এই খচৰা কমিটিৰ অধ্যক্ষ আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ এই ডক্টৰ ভীমৰাও আম্বেদকাৰ আছিল খচৰা কমিটিৰ অধ্যক্ষ ইয়াৰ উপৰিও আন 6 জন সদস্য আছিল আৰু সদস্য কেইটা কিতাপত দিয়া আছে ডক্টৰ বি আৰ আম্বেদকাৰ এই সভাপতি বা অধ্যক্ষ আছিল ইয়াৰ উপৰিও এন গোপালস্বামী আয়েঙ্গাৰ আলাদি কৃষ্ণস্বামী আয়াৰ কে এম মুন্সি সৈয়দ মোহাম্মদ সাদুল্লাহ এন মাধৱ ৰাও ডি পি খৈতান এই সকল আছিল খচৰা কমিটিৰ সদস্য আৰু খচৰা কমিটিটো প্ৰস্তুত কৰা হৈছিল 1947 চনৰ 29 আগষ্ট তাৰিখে 7 জন সদস্যৰ সহায়ত
আৰু এই 7 জনৰ ভিতৰত এজন আছিল কি সভাপতি বা অধ্যক্ষ, এই হল ডক্টৰ বি আৰ আম্বেদকাৰ। এই ডক্টৰ বি আৰ আম্বেদকাৰৰ নেতৃত্বত খচৰা কমিটিয়ে 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধানৰ খচৰাখন স্থায়ী সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ হাতত সংবিধানৰ খচৰাখন অৰ্পণ কৰে। আৰু সেই হেতুকে নানান ৰাজনৈতিক কাৰণ বা নানান সমস্যাৰ ফলত 1950 চনৰ 26 জানুৱাৰী তাৰিখে 1950 চনৰ 26 জানুৱাৰী 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতৰ সংবিধানখন সম্পূৰ্ণৰূপে বলবৎ হয়। আৰু এই খচৰা কমিটিয়ে এই সংবিধানৰ যিখিনি আদৰ্শ আছে বা সংবিধানৰ যিখিনি খচৰা আছে গোটেইখিনি ৰাজেন্দ্ৰ প্ৰসাদৰ হাতত অৰ্পণ কৰিছিল 1949 চনৰ 26 নৱেম্বৰ তাৰিখ 26 নৱেম্বৰ তাৰিখে। গতিকে এইখিনি আছিল কি আমাৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰা। আৰু এই সংবিধানখন যিহেতু 1950 চনৰ 26 জানুৱাৰী তাৰিখে বলবৎ কৰা হ'ল আৰু ভাৰতবৰ্ষখন স্বাধীন হ'ল 1947 চনৰ, এই প্ৰায় 3 বছৰ কাল ভাৰতৰ যিখিনি নীতি নিয়ম চলিছিল সেই নীতি নিয়মটো চলিছিল 1935 চনৰ ভাৰত চৰকাৰৰ আইনৰ যিটো নীতি নিয়ম আছিল সেই নীতি নিয়মৰ মাধ্যমেৰে এই 3 বছৰ কাল ভাৰতবৰ্ষখন চলিছিল। এই ভাৰতৰ এই সংবিধানখন প্ৰস্তুত কৰাৰ পিছত এই সংবিধান এখনৰ গতিকে এইখিনি আছিল সংবিধানৰ পাতনি। সংবিধানৰ পাতনি ইয়াতে মূল বহুত কেইটা প্ৰশ্ন আহিব লগা আছে। তাৰে ভিতৰত শ্ৰমিক দল কেইটামান প্ৰশ্ন মই কৈ দিও, লিখি ললে হ'ল। শ্ৰমিক দল কিমান চনত শাসনলৈ আহিছিল? ইংলেণ্ডত শ্ৰমিক দল কিমান চনত শাসনলৈ আহিছিল? সেইটো হ'ব 1945 চনত 1945 চনৰ জুলাই মাহত 1945 চনৰ জুলাই মাহত আৰু 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছন ভাৰতলৈ পঠোৱা হৈছিল। আৰু 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছন ভাৰতলৈ পঠোৱা হৈছিল। আৰু 1946 চনৰ 9 ডিচেম্বৰ তাৰিখত 1946 চনৰ 9 ডিচেম্বৰ তাৰিখত ভাৰতৰ সংবিধান সভাৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল। আৰু এই বৈঠকত বা ভাৰতৰ সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ডক্টৰ সচ্চিদানন্দ সিনহা। তাৰ পিছত 1947 চনৰ 29 আগষ্ট তাৰিখে 1947 চনৰ 29 আগষ্ট তাৰিখে খচৰা কমিটি প্ৰস্তুত কৰা হৈছিল। আৰু এই খচৰা কমিটিৰ অধ্যক্ষ আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ। আৰু এই খচৰা কমিটিৰ 1949 চনৰ 26 নৱেম্বৰ তাৰিখত সংবিধানৰ খচৰাখন স্থায়ী সভাপতিৰ হাতত অৰ্পণ কৰিছিল। আৰু 1950 চনৰ 26 জানুৱাৰী তাৰিখে 26 জানুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ সংবিধানখন সম্পূৰ্ণৰূপে বলবৎ কৰা আছিল। এইখিনি হ'ল ইয়াৰে মূল বিষয়বস্তু। আৰু প্ৰশ্ন আহিলে এইখিনিৰ ভিতৰৰ পৰা আহিব। এতিয়া আমি সংবিধানৰ আদৰ্শৰ বিষয়ে যাওঁ। সংবিধানৰ আদৰ্শনো কি? এতিয়া সংবিধানৰ আদৰ্শৰ বিষয়ে যাবলৈ হ'লে আমি প্ৰস্তাৱনাৰ বিষয়ে জানিব লাগিব। প্ৰস্তাৱনা হ'ল সংবিধানৰ পাতনি। প্ৰস্তাৱনাটো হ'ল সংবিধানৰ পাতনি বুলি কোৱা হয়। আৰু এই প্ৰস্তাৱনাত সংবিধানৰ আত্মা বা সংবিধানৰ যিটো প্ৰস্তাৱনা আছে এই প্ৰস্তাৱনাক সংবিধানৰ আত্মা, বিবেক, দুৱাৰদলি, চাবিকাঠি বুলি অভিহিত কৰা হয়। সংবিধানৰ প্ৰস্তাৱনা কি বুলি অভিহিত কৰা হয়? প্ৰশ্ন আহিলে আত্মা, বিবেক,
আত্মা বিবেক দুয়ারদলি আত্মা বিবেক দুয়ারদলি চাবিকাঠি বুলি অভিহিত কৰা হয় সংবিধানৰ যেটো প্ৰস্তাৱনা আছে এই প্ৰস্তাৱনাত সংবিধানৰ আত্মা বিবেক দুৱাৰদলি আৰু চাবিকাঠি বুলি অভিহিত কৰা হয় আৰু প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজত এই প্ৰস্তাৱনাত যে কেইটামান শব্দ আছে কিছুমান সেই শব্দকেইটা আমি ইয়াৰ পিছতে পাম প্ৰস্তাৱনাৰ যিখিনি শব্দ আছে এই শব্দকেইটাৰ মাজত লুকাই আছে সংবিধানৰ আদৰ্শ দৰ্শন আৰু লক্ষ্য সংবিধানৰ যেটো প্ৰস্তাৱনা আছে এই প্ৰস্তাৱনাৰ মূল কেইটামান ৱৰ্ড আছে শব্দ আছে এই শব্দকেইটাৰ মাজত লুকাই আছে কি আদৰ্শ দৰ্শন আৰু লক্ষ্য আমি ভাৰতীয় জনসাধাৰণ বুলি আৰম্ভ কৰা এই প্ৰস্তাৱনাটো আৰম্ভ কৰিছে আমি ভাৰতীয় জনসাধাৰণৰ এই প্ৰস্তাৱনাৰ আৰম্ভণি যেটো আমি ভাৰতীয় জনসাধাৰণৰ কি বুলি কৈছে ভাৰতীয় জনসাধাৰণৰ তাৰ পিছত সংবিধানৰ মূল যিকেইটা শব্দ আছে সেই শব্দকেইটাৰ বিষয়ে পাম সংবিধানৰ মূল শব্দৰ ভিতৰত এটা হল সাৰ্বভৌম ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য আৰু সমাজবাদী সাৰ্বভৌম ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য আৰু এটা কি সমাজবাদী এই পাঁচটা হল সংবিধানৰ প্ৰস্তাৱনাত থকা মূল শব্দ এই সংবিধানত এই পাঁচটা শব্দ কোৱা হয় সংবিধানৰ আদৰ্শ দৰ্শন আৰু লক্ষ্য এতিয়া এই পাঁচটা বিষয়ে মাজে মাজে পৰীক্ষাত আহে সাৰ্বভৌম কি বা সাৰ্বভৌম কাক বোলে ধৰ্মনিৰপেক্ষ কি গণৰাজ্য কি গণতান্ত্ৰিক কি গণৰাজ্য কি সমাজবাদী কি এইখিনি বিষয় আমি আলোচনা পিছৰ ক্লাছত কৰিম এতিয়া আমাৰ জিকে নহক আজি আমি আলোচনাৰ বিষয় পালো আমি জাস্ট আৰম্ভণিহে কৰিলো সংবিধানৰ পাতনি দি ইয়াৰ পিছত আমাৰ এইটো চেনেলৰ পৰা সকলো ছাত্ৰ ছাত্ৰীসকললৈ ইংলিছ maths general science social science আদিৰ পাঠদান প্ৰদান কৰা হ'ব ইংলিছ maths general science আৰু social science এই বিষয়কেইটাৰ ওপৰত পাঠদান কৰা হ'ব আৰু যিসকল ছাত্ৰ ছাত্ৰী বা যিসকল অভিভাৱকৰ ঘৰত বহি কোনো শিক্ষা লোৱাৰ দৰকাৰ আছে যদি কোনো ছাত্ৰ ছাত্ৰী বা কোনো অভিভাৱক অভিভাৱিকাসকলে যদি ভাবে যে নহয় ঘৰত বহি মোৰ ছাত্ৰ ছাত্ৰীয়ে কিবা এটা শিক্ষা লওক যেহেতু স্কুলত বা বিদ্যালয়ত যাব পৰা নাই গতিকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ কোৱা হ'ল আৰু আন যিবোৰ ছাত্ৰ ছাত্ৰী আছে সেই সকলোবোৰ ছাত্ৰ ছাত্ৰী এই চেনেলটো শ্বেয়াৰ কৰিবলৈ কোৱা হ'ল এইখিনিয়ে মোৰ ফালৰ পৰা অনুৰোধ জনাই আজিৰ পাঠদানৰ পৰা সমাপ্ত মাৰিছো থ্যাংক ইউ সকলোৱে ভিডিঅ'টো দেখাৰ বাবে এণ্ড থ্যাংকস টু অল অফ ইউ